প্ৰণাম জনাইছোঁ। আপোনালোকে খন্তেক সময় জিৰণি লওক, তাৰপিছতে আপোনালোকৰ সাংস্কৃতিক যি কাৰ্যসূচী সেয়া শুনিবলৈ পাব। আজি আমি সঁচাকৈয়ে অতি আনন্দিত হৈছোঁ। অসমৰ দুগৰাকী বিখ্যাত অভিনেতা স্বৰ্গীয় নিপন গোস্বামীদেৱ, ব্ৰজেন বৰাদেৱ, এই দুয়োগৰাকীকে আমাৰ মাজত পাইছোঁ আৰু দুয়োগৰাকীকে আমি সমন্বয় বঁটা আৰু জীৱন জোৰা সাধনা বঁটাৰে আমি সন্মানিত কৰিছোঁ। সেয়া আমাৰ বাবে, আমাৰ জনগোষ্ঠীয় ঐক্য মঞ্চৰ বাবে অতি আনন্দৰ কথা বুলি আমি আজি অনুভৱ কৰিছোঁ। মোৰ অতি শ্ৰদ্ধাৰ স্বৰ্ণ বৰুৱা গগৈ ডাঙৰীয়ানী, প্ৰহ্লাদ মিনিদেৱ, দীপজ্যোতি দাস, দীপ্ত সেউজ গগৈ ডাঙৰীয়া, শিৱ বৰাদেৱ, মনো দাদা, প্ৰমোদ বিজয় দা, ৰহমান দা, গীতাঞ্জলি, মোৰ মৰমৰ ভগ্নী গীতাঞ্জলি অজন্তা, উষাজুন মৃদুস্মিতা, জ্যেষ্ঠা ভগ্নী পদুমী দাসলোকে প্ৰমুখ কৰি আদৰণি সমিতিৰ সমূহ বিষয়ববীয়া, মৰমৰ ভাতৃ ৰূপজ্যোতি, সকলোলৈকে মই পুনৰ মৰম আৰু সেৱা জনাইছোঁ। আদৰণি ভাষণ দিব লাগিছিল, কিন্তু এই মুহূৰ্তত আৰু আদৰণি ভাষণ দিয়াৰ সময় নাই। মই এখন আদৰণি ভাষণ মই যুগুত কৰি আনিছিলোঁ। মই সেইখন আপোনালোকৰ মাজত বিলাই দিম। সেই আদৰণি ভাষণতেই এই অঞ্চলৰ হাবজুৰি নামৰ কিংবদন্তী আৰু যি পাণবাৰী নিগম 1970 চনতে বামপন্থী নেতা বিষ্ণু বৰাই, সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী হৰণ সিংহদেৱ, যোগেন শইকীয়াদেৱ, মন্ত্ৰী যোগেন শইকীয়াদেৱৰ সহযোগত অসমত 11খন নিগম প্ৰতিষ্ঠা কৰিছিল। তাৰ ভিতৰত আমাৰ পাণবাৰী নিগম অন্যতম আছিল। সেই সকলোখিনি কথা মই সন্নিৱিষ্ট কৰিছোঁ। তাৰোপৰি আমি আজি এগৰাকী ব্যক্তিক শ্ৰদ্ধা নিবেদন কৰিবই লাগিব, তেখেতৰ আত্মাক সোঁৱৰিবই লাগিব। সেইগৰাকী হৈছে আমাৰ এই প্ৰেক্ষাগৃহৰ নিচেই সমীপতে থকা 44 নম্বৰ ৰেজিমেণ্টৰ সৈনিক দ্ৰোণকান্ত দলেদেৱ, যিগৰাকীয়ে মণিপুৰৰ উগ্ৰপন্থীৰ হাতত নিজৰ প্ৰাণ আহুতি দিছিল। সেইগৰাকী বীৰ শ্বহীদ দ্ৰোণকান্ত দললৈ আমি তেখেতক সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ। আমাৰ আদৰণি সমিতিয়ে আজি 3দিনীয়া এই কাৰ্যসূচীত আমাৰ অনেক ভুল ত্ৰুটি ৰৈ গৈছে। তাৰ বাবে আমি স্থানীয় ৰাইজ আৰু আমাৰ সমূহ ৰাইজলৈ আমি ক্ষমা বিচাৰিছোঁ। কেন্দ্ৰীয় কমিটিৰ মাননীয় সদস্যসকল প্ৰহ্লাদ মিলি, দীপজ্যোতি, দীপ্ত সেউজকে প্ৰমুখ কৰি যিসকল ব্যক্তিয়ে আঁতৰৰ পৰা আহি ইয়াত আমাক দেহে কেহে খাটি যিখিনি কষ্ট কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলে, তেখেতসকললৈ আমি কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অজানিত ভুল ত্ৰুটিৰ বাবে আমি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি আজিৰ আমাৰ আদৰণি সমিতিৰ হৈ আমাৰ শিৱ বৰা ডাঙৰীয়া, তেখেতকো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু যোগেন নিপন আৰু আমাৰ ৰূপজ্যোতি, তেওঁলোকে যি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ যি আয়োজন কৰিলে,